Hello students, আজি আমি ফুটপ্ৰিণ্টছ উইদাউট ফিট নামৰ চেপ্টাৰটিৰ কুৱেশ্যন আনচাৰ্ছখিনি ডিছকাছ কৰিম। ফুটপ্ৰিণ্টছ উইদাউট ফিট এই চেপ্টাৰটোৰ লেখক হৈছে H.G. Wells। এতিয়া আহোঁ আমি ডাইৰেক্ট কুৱেশ্যনখিনিলৈ। পেজ নম্বৰ 26ত আছে কুৱেশ্যন নম্বৰ 1, হাউ ডিড দ্য ইনভিজিবল মেন ফাৰ্ষ্ট বিকাম ভিজিবল? অদৃশ্য মানুহজন কিদৰে প্ৰথম দৃশ্য হৈছিলে, অৰ্থাৎ মানুহে তেওঁক দেখা পোৱা হৈছিলে। তাৰ আনচাৰটো হৈছে দ্য ইনভিজিবল মেন, আৰু আমি তেওঁৰ নামটো জানো, তেওঁৰ নামটো আছিলে গ্ৰিফিন। গ্ৰিফিন ফাৰ্ষ্ট বিকেম ভিজিবল আফটাৰ হি স্লিপড ইন টু এ বিগ লণ্ডন ষ্ট'ৰ ফৰ কিপিং হিমছেল্ফ ৱাৰ্ম এণ্ড অভাৰস্লেপ দেয়াৰ হোৱাইল ৱেৰিং ছাম ক্লথছ টেকেন ফ্ৰম দ্য ষ্ট'ৰ। সেই অদৃশ্য মানুহজন যাৰ নাম আছিলে গ্ৰিফিন, তেওঁ কি কৰিছিলে, এখন লণ্ডনৰ এখন দোকানৰ ভিতৰত ৰাতি সোমাই গৈছিলে আৰু যাতে তেওঁৰ ঠাণ্ডা নালাগে, আৰু তাত বহুত দেৰিলৈকে শুই আছিলে। দোকানখনৰে কিছুমান কাপোৰ কানি পিন্ধি পেলাই তেওঁ বহুত দেৰিলৈকে শুই আছিলে। দ্য ক্লথছ মেড হিম ভিজিবল টু দ্য শ্বপ এছিষ্টেণ্টছ ৱেন দ্য শ্বপ ৱাজ অপেনড ইন দ্য মৰ্ণিং। সেই কাপোৰবোৰ যিবোৰ তেওঁ পিন্ধি আছিলে, সেই কাপোৰবিলাকেই তেওঁক মানুহে দেখা পোৱা কৰি তুলিলে যেতিয়া ৰাতিপুৱা দোকানখন খোলা গ'ল। শ্বপ এছিষ্টেণ্টছ অৰ্থাৎ দোকানৰ কৰ্মচাৰীখিনিয়ে যেতিয়া দোকানখন খুলিলে তেতিয়া তেওঁক দেখা পোৱা গ'ল। টু এস্কেপ ফ্ৰম দ্য শ্বপ এছিষ্টেণ্টছ হি হেড টু শ্বেড অল হিজ ক্লথছ টু বিকাম ইনভিজিবল এগেইন। আৰু সেই মানুহবিলাকৰ পৰা বাচিবলৈ তেওঁ কি কৰিলে, নিজৰ গাৰ কানি কাপোৰ সকলোবিলাক খুলিবলগীয়া হ'ল, আৰু যাতে তেওঁ পুনৰ অদৃশ্য হ'ব পাৰে, সেইকাৰণে তেওঁ পুনৰ সকলো কাপোৰ কানি খুলিবলগীয়া হ'ল। কুৱেশ্যন নম্বৰ 2, হোৱাই ৱাজ হি ৱাণ্ডাৰিং দ্য ষ্ট্ৰীটছ? কিয় ৰাস্তাত ঘূৰি ফুৰি আছিলে তেওঁ? আনচাৰ, অলদ' হি ৱাজ এ ব্ৰিলিয়েণ্ট চাইণ্টিষ্ট। ব্ৰিলিয়েণ্ট মই মিনিংটো অসমীয়াত দি দিছোঁ, চোকা বা কোষাগ্ৰ বুদ্ধি বুলি কোৱা হয়। যদিও তেওঁ বৰ চোকা বা কোষাগ্ৰ বুদ্ধি বিজ্ঞানী আছিলে, হি ৱাজ এ ললেছ পাৰ্চন। তেওঁ নীতি নিয়ম বিৰোধী আছিলে, নীতি নিয়মৰ অনুসাৰে তেওঁ কাম নকৰিছিলে। হিজ লেণ্ডলৰ্ড ডিছলাইকড হিম এণ্ড ৱান্টেড হিম টু লিভ। আৰু তেওঁৰ যিজন জমিনদাৰ আছিলে, সেই জমিদাৰে তেওঁক বেয়া পাইছিলে আৰু তেওঁ সেই ঠাই এৰি যোৱাটো তেওঁ বিচাৰিছিলে। ইন ৰিভেঞ্জ, আৰু প্ৰতিশোধ ল'বলৈ, হি ছেট ফায়াৰ টু দ্য হাউচ। আৰু সেইকাৰণে কি কৰিছিলে, সি নিজৰ ঘৰত জুই লগাই দিছিলে, সেই ঘৰটোত জুই লগাই দিছিলে। টু এস্কেপ he removed his clothes, becoming invisible. Thus he became homeless and was wandering the streets of London. আৰু তাৰ পৰা বাচিবলৈ তেওঁ কি কৰিলে, তাৰপিছত নিজৰ গাৰ কানি কাপোৰ সকলো খুলি পেলাইছিলে আৰু তেওঁ অদৃশ্য হৈ গৈছিলে, আৰু এইদৰে তেওঁ গৃহহীন হৈ পৰিছিলে আৰু ৰাস্তাত ঘূৰি ফুৰিছিলে। পেজ নম্বৰ 28, কুৱেশ্যন নম্বৰ 1, why does Mrs. Hall find দ্য চাইণ্টিষ্ট ইচেণ্ট্ৰিক? ইচেণ্ট্ৰিক মিনিং দি থৈছোঁ, আনইউজুৱেল বা অসমীয়াত বিচিত্ৰ বুলিও কোৱা হয়। কিয় মিছেছ হলে তেওঁক কিয় বিচিত্ৰ বুলি গণ্য কৰিছিলে? সেই মানুহজন কিবা আনইউজুৱেল বুলি কিদৰে গম পাইছিলে? আনচাৰ, মিছেছ হল ফাউণ্ড দ্য চাইণ্টিষ্ট ইচেণ্ট্ৰিক বিকজ অফ হিজ ষ্ট্ৰেঞ্জ এপিৰিয়েঞ্চ এণ্ড অলছ' when she tried to be friendly with him, he rebuffed her by saying that he was come there for solitude and didn't wish to be disturbed in his work. মিছেছ হলে চাইণ্টিষ্টজনক, বিজ্ঞানীজনক গ্ৰিফিনক খুব বিচিত্ৰ মানুহ বুলি গণ্য কৰিছিলে, কাৰণ তেওঁৰ ড্ৰেছ পাতি বৰ অদ্ভুত আছিলে। আৰু যেতিয়া তেওঁৰ লগত বন্ধু হ'ব খুজিছিলে তেতিয়া গ্ৰিফিনে মানা কৰি দিছিলে আৰু কৈছিলে যে মই ইয়াত অকলশৰে থাকিবলৈ আহিছোঁ আৰু মই নিবিচাৰোঁ মোক কোনোবাই মোৰ কামত ডিষ্টাৰ্ব কৰক। সেইকাৰণে সেই বিজ্ঞানীজনক মিছেছ হলে বৰ আচৰিত যেন অনুভৱ কৰিছিলে। কুৱেশ্যন নম্বৰ 2, হোৱাট কিউৰিয়াছ এপিছ'ড অকাৰ্ছ ইন দ্য ষ্টাডি? ষ্টাডি সাধাৰণতে অধ্যয়ন, কিন্তু ইয়াত অধ্যয়ন কক্ষ বুজোৱা হৈছে। আৰু কিউৰিয়াছ আমি জিজ্ঞাসু, কিন্তু ইয়াত বিচিত্ৰ বুলি সাধাৰণতে ব্যৱহাৰ কৰা হৈছে শব্দটো। হোৱাট কিউৰিয়াছ এপিছ'ড অকাৰ্ছ ইন দ্য ষ্টাডি? এই অধ্যয়ন কক্ষত কি এনেকুৱা অসাধাৰণ ঘটনা হৈছিল? আনচাৰ, ওৱান ডে, এদিন
very early in the morning, ৰাতিপুৱা বহুত মানে সোনকালে, a clergyman and his wife were awakened by noises coming from their study. এই ক্লাৰ্জিমেনজন আৰু তেওঁৰ পত্নী মানে সাৰ পাই গৈছিলে কাৰণ কিছুমান শব্দ ভাঙি আহিছিলে এই অধ্যয়ন কক্ষৰ পৰা. Then they heard the sound of coins being taken from the desks there. আৰু তাত যিখন ডেস্ক আছিলে তাৰ মানে ড্ৰয়াৰত কিছুমান পইচা, খুচুৰা পইচা আছিলে আৰু খুচুৰা পইচাবোৰ কোনোবাই যেন লৈছে তেনেকুৱা শব্দ তেওঁলোকে শুনিবলৈ পাইছিলে. However, when they entered the study, they didn't find anybody there, which was curious. আৰু যেতিয়া তেওঁলোকে অধ্যয়ন কক্ষত সোমালগৈ তেওঁলোকে তাত কাকো বিচাৰি নাপালে আৰু যিটো তেওঁলোকৰ বাবে খুব অসাধাৰণ ঘটনা আছিল. Question number 3. What other extraordinary things happened at the inn? Extraordinary মানে অসাধাৰণ কি মানে ঘটনা হৈছিলে ইনত. ইন মানে হৈছে এক প্ৰকাৰৰ পথৰ কাষত থকা মানে বাসগৃহ যিবিলাক সাধাৰণতে মানে ভাড়াঘৰৰ লগতো তুলনা কৰিব পাৰি. Answer. At the inn, Mrs. Hall and her husband went into the scientist room on finding its door open. আৰু ইনত মিছেছ হল আৰু তেওঁৰ স্বামীয়ে কি কৰিছিলে, চাইণ্টিষ্টৰ বিজ্ঞানীৰ মানে ৰুমত সোমাইছিলেগৈ আৰু তেওঁ মানে যিহেতু দৰজাখন খোলা আছিলে. However, he was not seen in the room. কিন্তু তেওঁক মানে ৰুমত দেখা পোৱা নগ'ল. But Mrs. Hall heard a sniff and the hat on the bedpost lift up and dashed into her face. হঠাৎ কিন্তু মিছেছ হলে কোনোবাই হাঁচিওৱাৰ শব্দ শুনিছিলে আৰু বেড পোষ্ট মানে বিচনাৰ আঁঠুৱা তৰিবলৈ যিডাল মাৰি মানে ব্যৱহাৰ কৰা হয় সাধাৰণতে, সেইডালত এটা হেট মানে এটা টুপি এটা আঁৰি থোৱা আছিলে, সেইটো হঠাৎ ওপৰলৈ উঠি গ'ল আৰু তেওঁ মিছেছ হলৰ মুখত আহি পৰিল. Then the bedroom chair sprang into the air and pushed them both out of the room. আৰু তেনেকুৱাতে সেই ৰুমত থকা চকীখন হঠাৎ বতাহত ভাহি উঠিল, ওপৰলৈ দাং খাই গ'ল আৰু তেওঁলোক দুয়ো ৰুমৰ পৰা বাহিৰ হ'বলগীয়া হৈ গ'ল. This made Mrs. Hall think that her furniture was haunted. আৰু এইটোৱে মিছেছ হলক ভবাই তুলিলে যে তেওঁৰ বস্তু বাহানিবিলাক মানে হণ্টেড হৈ গৈছে, অৰ্থাৎ তাত ভৌতিক কাৰ্যকলাপ বাঢ়িবলৈ আৰম্ভ কৰিছে, ভূতৰ ক্ৰিয়া বুলি তেওঁলোকে ভাবিবলৈ বাধ্য হৈছিল. Think about it. Page number 31. Question number 1. Griffin was rather a lawless person. Comment. সম্ভাৱনীয় প্ৰশ্ন দেই এইটো. গ্ৰিফিনে মানে আইন মানি খুব বেয়া পাইছিলে, তেওঁ কোনো নিজৰ আইন নাছিলে আৰু এই বিষয়ত কমেণ্ট কৰিবলৈ কৈছে. Answer. Griffin was not worried if he had harmed anybody in the fulfillment of what he wanted. গ্ৰিফিন অলপো চিন্তা মানে তেওঁ নকৰিছিল যে তেওঁ কাৰোবাক অপকাৰ কৰিছে নেকি, যে তেওঁ যিখিনি বিচাৰে সেইখিনি কৰিবলৈ যাওঁতে কাৰোবাক অপকাৰ কৰিছে নেকি. He set his landlord's house on fire because the landlord tried to make him leave. গ্ৰিফিনে কি কৰিছিলে, সেই জমিদাৰৰ ঘৰত জুই লগাই দিছিলে কাৰণ জমিদাৰে তেওঁ ওলাই যোৱাটো বিচাৰিছিলে. প্ৰতিশোধ ভাৱাপন্ন হৈ পেলাই গ্ৰিফিনে তেওঁৰ ঘৰত জুই লগাই দিছিলে. Then his robberies at shops and later in the village indicate that he was a lawless person. আৰু তাৰপিছত তেওঁ দোকানবিলাকত যিবোৰ লুটিছিলে আৰু শেষৰ ফালে তেওঁৰ গাঁৱতো মানে লুটিবলৈ আৰম্ভ কৰিছিলে আৰু এইবিলাকে কি ইণ্ডিকেট কৰে যে তেওঁ এজন ললেছ পাৰ্চন আছিল, তেওঁ মানে আইন নামানিছিল. When he encountered the landlady of the inn, he threw a chair at her. আৰু যেতিয়া তেওঁ সেই লেণ্ডলেডি অৰ্থাৎ মিছেছ হলক যেতিয়া ইনত লগ পাইছিলে তেওঁ এখন চকীত দলি মাৰি দিছিলে তেওঁলৈ. Lawless persons like Griffin never think about the safety and well-being of others. আৰু এনেকুৱা আইন নমনা মানুহ গ্ৰিফিনৰ নিচিনাই তেওঁলোকে মানুহৰ ছেফটি আৰু
ভালৰ কথা মানে ভাল বেয়াৰ কথা বৰকৈ চিন্তা নকৰে, নিজৰ কাৰ্যসিদ্ধিৰ কথাহে বেছি চিন্তা কৰে। কুৱেশ্যন নম্বৰ 2, হাউ উড ইউ এছেছ গ্ৰিফিন এজ এ চাইণ্টিষ্ট? তুমি গ্ৰিফিনক কিদৰে মূল্যায়ন কৰিবা এজন বিজ্ঞানী হিচাপে? আনচাৰ, ন' ডাউট গ্ৰিফিন ইজ এ ব্ৰিলিয়েণ্ট চাইণ্টিষ্ট। ইয়াত কোনো ডাউট নাই, ইয়াত কোনো সন্দেহ নাই যে গ্ৰিফিন এজন খুব চোকা বিজ্ঞানী। এজ হি ডিছকভাৰ্ছ হাউ টু মেক হিমছেল্ফ ইনভিজিবল। আৰু যিহেতু তেওঁ ইতিমধ্যে আৱিষ্কাৰ কৰি পেলাইছে যে কিদৰে নিজকে অদৃশ্য কৰি তুলিব পাৰি। বাট হি ছিমছ টু এনজয় দ্য ফিলিং অফ পাৱাৰ হুইচ হি গেটছ আউট অফ হিজ ইনভিজিবিলিটি। আৰু কিন্তু তেওঁ সেই নিজৰ শক্তিখিনিক খুব এনজয় কৰিছে, তেওঁ অদৃশ্য হোৱাৰ খুব লাভ উঠাইছে। দ্য পাৱাৰ টু হাৰ্ট এনিবডি উইদাউট গেটিং নটিছড কেন গিভ ছেডিষ্টিক প্লেজাৰ টু ছাম পিপুল। আৰু কাৰোবাক আঘাত দিবলৈ মানে মানুহে গম নোপোৱাকৈ আঘাত দিব মানে দিয়াৰ যিটো গুণ, সেইটোৱে বহুত মানুহক খুব আনন্দ দিয়ে, কিছুমান মানে বেয়া মানুহক। এ ট্ৰু চাইণ্টিষ্ট শুড মেক ডিছকভাৰিজ ফৰ দ্য বেটাৰমেণ্ট অফ ছ'চাইটি, নট জাষ্ট ফৰ হিজ অ'ন বেনিফিট। এজন বিজ্ঞানীয়ে, এজন সঁচা বিজ্ঞানীয়ে সদায় সমাজৰ দেশৰ ভালৰ কাৰণেহে নিজৰ আৱিষ্কাৰবিলাক কৰে, নিজৰ স্বাৰ্থৰ বাবে নকৰে। কিন্তু গ্ৰিফিন তেনেকুৱা নাছিল, তেওঁ নিজৰ আৱিষ্কাৰক নিজৰ স্বাৰ্থৰ বাবেহে বেছি ব্যৱহাৰ কৰিছিল। টক এবাউট ইট, পেজ নম্বৰ 31, কুৱেশ্যন নম্বৰ 1. Would you like to become invisible? What advantages and disadvantages do you foresee if you did? তুমি অদৃশ্য হ'বলৈ ভাল পাবানে? আৰু কি ইয়াৰ লাভ আৰু কি ইয়াৰ মানে লোকচান দেখা পোৱা যদি অদৃশ্য হৈ যাব পাৰা? আনচাৰ, ইট কেন বি এন এক্সাইটিং আইডিয়া ফৰ মষ্ট পিপুল। এইটো এটা আমাৰ মানে সাংঘাতিক আইডিয়া, এক্সাইটিং আইডিয়া বেছিভাগ মানুহৰ বাবে। ইনভিজিবিলিটি কেন হেভ মেনি এডভান্টেজেছ এণ্ড ডিছএডভান্টেজেছ। অদৃশ্য হ'ব পৰাটো মানে ক্ষমতাটোৰ বহুতখিনি মানে ভাল দিশো আছে, বেয়া দিশো আছে। ফৰ এ চাইল্ড, ইনভিজিবিলিটি মে মিন এ লাইচেঞ্চ ফৰ অল কাইণ্ডছ অফ প্ৰেংকছ উইদাউট গেটিং কট। এটা শিশুৰ বাবে অদৃশ্য হ'ব পৰাটো এখন লাইচেঞ্চৰ নিচিনা, যাতে সি সকলো বদমাচি কাম কৰিব পাৰে আৰু কোনেও তাক যাতে ধৰিব নোৱাৰে। লাইক এ মুভি আমাৰ সাধাৰণতে চিনেমাবিলাকত দেখাৰ নিচিনা। ইনভিজিবিলিটি কেন হেল্প আছ টু বিট অল দ্য ভিলেইনছ ব্লেক এণ্ড ব্লু এণ্ড গেট ৰিড অফ দেম। আৰু অদৃশ্য হ'ব পাৰিলে চিনেমাৰ নিচিনাকৈ আমি ভিলেইনবিলাকক অৰ্থাৎ গুণ্ডাবিলাকক খুব পিটিব পাৰিম আৰু তাহাঁতৰ পৰা মুক্তি লাভ কৰিব পাৰিম। ওৱান্স উই বিকাম ইনভিজিবল নবডি উড নটিছ আছ। আৰু এবাৰ যদি আমি অদৃশ্য হৈ যাব পাৰোঁ তেতিয়াহ'লে কোনেও আমাক আৰু লক্ষ্য কৰিব নোৱাৰে। উইদিন ন' টাইম দ্য ছেডনেছ অফ আইচলেশ্যন উইল টেক অভাৰ দ্য এক্সাইটমেণ্ট অফ বিং ইনভিজিবল। কিন্তু কিছু সময় ব্যতীত হোৱাৰ মানে পিছতেই অকলশৰীয়া অনুভৱ এটাই সকলোখিনি এক্সাইটমেণ্ট, সকলোখিনি মানে যিটো এক্সাইটমেণ্ট আছিলে সকলোখিনি ধূলিসাৎ কৰি পেলাব। উইল হেভ ন' ফ্ৰেণ্ড, আমাৰ কোনো বন্ধু নাথাকিব। উইল টেণ্ড টু বিহেভ লাইক দ্য এচেণ্ট্ৰিক চাইণ্টিষ্ট ইন দ্য ষ্টৰী। আৰু আমি কি কৰিব লাগিব? আমি এই মানে বিচিত্ৰ বিজ্ঞানীজনৰ নিচিনাকৈ, কাহিনীত পোৱা বিচিত্ৰ বিজ্ঞানীজনৰ নিচিনাকৈ মানে আচৰণ কৰিবলৈ বাধ্য হ'ব লাগিব। কুৱেশ্যন নম্বৰ 2, Are there forces around us that are invisible? For example, magnetism. Are there aspects of matter that are invisible, one or not visible to the naked eye? What would the world be like if you could see such forces or such aspects of matter? যে আমাৰ Are there forces around us that are invisible? For example, magnetism. আমি চুম্বকীয় শক্তিৰ কথা জানো, আমি তাক কিন্তু দেখা নাপাওঁ। আৰু এনেকুৱা কিছুমান অদৃশ্য বস্তুৰ কথা মানে ক'বলৈ কৈছে। আৰু যদি আমি সেইবিলাক বস্তু যদি দেখা পাওঁ তেতিয়াহ'লে আমাৰ তেতিয়া কি অৱস্থা হ'ব? আনচাৰটো হ'ব এনেদৰে। আনচাৰ, গ্ৰেভিটেশ্যনেল ফ'ৰ্চেছ এণ্ড ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চেছ আৰ এক্সাম্পলছ অফ ইনভিজিবল ফ'ৰ্চেছ।
কিছুমান অদৃশ্য বলৰ নাম কোৱা হৈছে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ অৰ্থাৎ মাধ্যাকৰ্ষণ শক্তি আৰু ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ মানে আমাৰ বিদ্যুৎ শক্তি বুলিও আমি ক'ব পাৰোঁ The atoms and molecules in a matter are so tiny that they are not visible to the naked eye. আৰু এটম আমি জানো অণুপৰমাণুবিলাক যিকোনো পদাৰ্থ অণুপৰমাণুবিলাক ইমানেই সৰু যে সেইবিলাক আমি খালী চকুৰে নেদেখোঁ Similarly, heat energy is invisible. Similarly, sound is invisible to us. সেইদৰে আমি হিট এনাৰ্জি মানে তাপ শক্তি আৰু তেনেকৈ শব্দ শক্তি আমি অনুভৱ কৰিব পাৰোঁ কিন্তু মানে তাহাঁতক সেইবিলাক আমি দেখা নাপাওঁ While the idea of seeing invisible things can be very exciting, their visibility would create too many problems. আৰু এইবিলাক যদি আমি দেখা পাওঁ তেতিয়াহ'লে আমাৰ বহুত সমস্যাহে হ'ব For example, if we are able to see all the sound pressure around us, that would be beyond our imagination. যদি উদাহৰণস্বৰূপে যদি আমি শব্দবিলাক যদি দেখিবলৈ পাওঁ প্ৰেছাৰবিলাক যদি যিবিলাক চাপ সেইবিলাক যিবিলাক চাপে আমাক ক্ৰিয়া কৰি আছে গাত যেনেকৈ বায়ুমণ্ডলীয় চাপ সেইবিলাক যদি আমি দেখা পাওঁ তেতিয়াহ'লে আমাৰ তেতিয়া মানে ভালতকৈ বেয়াহে হ'ব এতিয়া আহোঁ কুৱেশ্যন নম্বৰ 3 What makes glass or water transparent? What is the scientific explanation for this? গ্লাছ বা চিচা বা পানী কিহে মানে স্বচ্ছ কৰি তোলে মানে ট্ৰেন্সপাৰেণ্ট মানে পোহৰ কিয় পাৰ হৈ যায় Do you think it would be scientifically possible for a man to become invisible or transparent? তুমি ভাবানে মানে বৈজ্ঞানিকভাৱে এজন মানুহ অদৃশ্য হ'ব পাৰিব Keep in mind that writers of science fiction have often turned out to be prophetic in their imaginations. আৰু এইটো কথা মানে মনত ভাবিবলৈ কৈছে যে যিবিলাকে বিজ্ঞানৰ ওপৰত ছায়েন্স ফিকশ্যন যিবিলাকে লিখে চায়োফিক যিবিলাকে লিখে তেওঁলোকে সাধাৰণতে নিজৰ কল্পনাক মানে এটা উচ্চ স্তৰলৈ লৈ গুচি যায় এইটো মনলৈ আনি পেলাই উত্তৰটো দিবলৈ কৈছে Answer The fact that light can pass through glass or water makes them transparent. ইয়াৰ আঁৰত থকা ৰহস্যটো হৈছে গ্লাছ আৰু পানীৰ মাজেদি পোহৰ পাৰ হৈ গুচি যায় আৰু সেইকাৰণে তাহাঁতক ট্ৰেন্সপাৰেণ্ট অবজেক্ট বুলি কোৱা হয় When lights falls on an object, the reflected light from the object makes it visible to us. যেতিয়া যিকোনো এটা মানে পদাৰ্থৰ ওপৰত পোহৰ পৰে আৰু পোহৰ যেতিয়া তাৰ প্ৰতিফলন হয় তেতিয়া আমি সেই বস্তুটোক বা পদাৰ্থটোক দেখা পাওঁ If some device can be made which can prevent reflection of light or transfers light through the human body, then the human body can be made invisible. যদি কিছুমান আমি এনেকুৱা যন্ত্ৰপাতি আৱিষ্কাৰ কৰি ল'ব উদ্ভাৱন কৰি ল'ব পাৰোঁ যিবিলাকে আমাৰ শৰীৰৰ পৰা লাইটৰ ৰিফ্লেকশ্যন নোহোৱা কৰি তুলিব পাৰে বা আমাৰ শৰীৰৰ মাজেদি পোহৰ পাৰ হৈ যাব পৰা ব্যৱস্থা কৰি দিব পাৰে তেতিয়া এইটো সম্ভৱ যে মানুহৰ শৰীৰটো এটা অদৃশ্য হৈ যাব পাৰিব মানে এটা অদৃশ্য বস্তু হৈ যাব পাৰিব Black hole in the universe is an example of this as it can absorb light আৰু কৃষ্ণ গহ্বৰৰ নাম আমি সকলোৱে শুনিছোঁৱেই কৃষ্ণ গহ্বৰৰ এটা বৈশিষ্ট্য হৈছে তালৈ পোহৰ গ'লেও মানে পোহৰ তাৰ পৰা উভতি আহিব পাৰে নোৱাৰে সেইকাৰণে মানে কৃষ্ণ গহ্বৰক আমি সাধাৰণতে চকুৰে নেদেখোঁ কিন্তু তাৰ শক্তি অনুভৱ কৰিব পাৰে বহুতে এই কৃষ্ণ গহ্বৰ তাৰ এটা উদাহৰণ লাইটক মানে পোহৰক সম্পূৰ্ণৰূপে নিজৰ কৰি তুলিব মানে কি নিজে একদম শুহি ল'ব পাৰে সেইকাৰণে কৃষ্ণ গহ্বৰ চকুৰে নেদেখি আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো কামত আহিব Thank you. Thanks for watching.